আউলা চৌকাৰ ৰঙামাটি দৰগাহ শ্বৰীফত উৰুছ মুবাৰক 1 লাখ ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু ৰঙামাটি দৰগাহ শ্বৰীফৰ উদ্যোক্তা অহা 2 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই উৰুছ মুবাৰক 59 সংখ্যক বৰ্ষৰ বাবে অনুষ্ঠিত হ'ব এই উৰুছ মুবাৰক প্ৰত্যেক বছৰে অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰেহি এই উৰুছত হয় আমি ৰঙামাটি দৰগাহ শ্বৰীফ বিগত বছৰ কেইটিৰ দৰে এইবাৰো 59তম উৰুছ উদযাপন কৰিব ওলাইছোঁ অহা 2 ফেব্ৰুৱাৰী 2023 আৰু এই 2 ফেব্ৰুৱাৰীৰ দিনাখন আমি গোটেই অসমৰ ৰঙামাটি দৰগাহ শ্বৰীফক হৈ মোটামুটি 1 লাখ মানুহক আমি আদৰিবৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ সেয়েহে আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে 2 ফেব্ৰুৱাৰীৰ দিনাখন আমাৰ ৰঙামাটি দৰগাহ শ্বৰীফৰ উৰুছ উদযাপনত সকলো ৰাইজক আমি আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু ইয়াত কোনো জাতি ধৰ্ম বৰ্ণ বুলি কথা নহয় সকলো ধৰণৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহে ইয়াত আহিব পাৰে নিজৰ নিজৰ মনোকামনা লৈ আহিব পাৰে আমিও আশাবাদী আপোনালোকৰ মনৰ কামনা ইয়াত আগতে যেনেকৈ পূৰণ হৈছে এতিয়াও পূৰণ হ'ব যেহেতু আমি জন্ম নাপোৱা দিনৰ পৰাই ইয়াত উৰুছ চলি গৈ আছে আৰু আমি ঠিক তেনেদৰে চলাই নিবৰ কাৰণেও আমিও মনস্থ কৰিছোঁ 2 ফেব্ৰুৱাৰী 2023 তাৰিখ আউলা চৌকাৰ ৰঙামাটি দৰগাহ শ্বৰীফত উদ্যোক্তাসকলে ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ইতিমধ্যে উৰুছক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত প্ৰস্তুতি উদ্যোক্তাসকলে তীব্ৰতৰ কৰি তুলিছে অসমৰ চুকে কোণৰ পৰা মানুহ আহে ইয়াত অকল আমাৰ দৰং ডিষ্ট্ৰিক্টৰ সীমাবদ্ধতা নহয় গোটেই অসমৰ চুকে কোণৰ পৰা মানুহ আহে আপোনালোকে দেখিছে বিগত বছৰ কেইটিৰ দৰে ঠিক তেনেকুৱা 2 বছৰ আমাৰ মানে কৰোনাৰ কাৰণে আমি উৰুছ উদযাপন কৰিব পৰা নাছিলোঁ এই বছৰ আকৌ আমি উদযাপন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ সেয়েহে সকলো অসমবাসী ৰাইজক আমি আহিবৰ বাবে অনুৰোধ জনাইছোঁ নিশ্চয় বাজেট আছে কিমান টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে বাজেট এটা থাকে বাৰু আমাৰ ইয়াতে এটা বাজেট থাকে বাৰু কিন্তু আমি 1 লাখ মানুহক সম্পূৰ্ণ আমি মানে 1 লাখ মানুহৰ টাৰ্গেট কৰি আমি বাজেট নিৰ্ধাৰণ কৰিছোঁ যেহেতু বহু মানুহৰ ইয়াত সমাগম হ'ব হয় যান জঁটৰ সৃষ্টি হ'ব হয় গতিকে এই ক্ষেত্ৰত নিৰাপত্তা ইয়াৰ কাৰণে নিৰাপত্তা দিশটোৰ কাৰণে আমাৰ দৰং ডিষ্ট্ৰিক্ট প্ৰশাসনৰ লগত আমি যোগাযোগ ৰখা হয় আমাক দৰং ডিষ্ট্ৰিক্টে পাৰ্মিশ্যনো দিয়ে আৰু সেই পাৰ্মিশ্যনৰ হৈয়ে তেখেতলোকে সম্পূৰ্ণ আমাক নিৰাপত্তাৰ দিশটো চাই দিয়ে যেহেতু এবাৰ 59তম বিগত বছৰৰ দৰে এইবছৰ আয়োজন কৰিছে হয় ইয়াৰ আৰু প্ৰস্তুতি কিবা বেলেগ ধৰণৰ কিবা নতুনত্ব থাকিব নেকি নতুনত্ব বুলি তেনেকুৱা নহয় যিহেতু ধৰ্মীয় নিয়ম নীতিৰ মাজেৰে গোটেইখিনি কাম কৰা হয় গোটেইখিনি ধৰ্মীয় নিয়ম নীতিৰ মাজেৰে কৰা হয় সেই হিচাপে আমি আগবাঢ়িছোঁ হয় ৰঙামাটি নিবাসী পীৰ শ্বাহ চুফী মৌলানা ছৈয়দ ছাইদুৰ ৰহমান আল কাদৰী ৱাল হুছনি চাহেবৰ এইবেলি আমি 59তম উৰুছ মুবাৰক আয়োজন কৰিবলৈ ওলাইছোঁ ইতিমধ্যে আমাৰ কাম কিছু অংশ আমি আগবঢ়াইছোঁৱেই এই যোগেৰে আপোনালোকৰ যোগেৰে সমূহ অসমবাসী ৰাইজক আমি আগন্তুক উৰুছলৈকে অহা 2 ফেব্ৰুৱাৰী তাৰিখে বৃহস্পতিবাৰে আহিবলৈ অনুৰোধ জনাইছোঁ আমি প্ৰায় 1 লাখ মানুহক আদৰিবলৈ আমি প্ৰস্তুতি চলাই আছোঁ ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম